हेलो एवरीवन वेलकम बैक टू माय चैनल আৰু আজি মই আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন ৰেচিপি। আজি ৰেচিপিটো হৈছে কেঁচা হালধিৰ। গতিকে বলকচোন আজি আমাৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ। প্ৰথমে কেৰাহী গৰম হৈ আছিল আৰু তাত আমি তেল দি লৈছো। এতিয়া তেলখিনি অকমান গৰম হ'বলৈ দিছো। তেলখিনি গৰম হৈ আহিলে আমি ইয়াত মাছখিনি ফ্ৰাই কৰি লম। আজি একেবাৰে সৰু সৰু মাছ আনিছো কেঁচা হালধিৰে খাবৰ কাৰণে। গতিকে তেলখিনি গৰম হৈ আহিলে আমি মাছখিনি ফ্ৰাই কৰি লম। ইয়াত অকমান নিমখ দি লৈছো মাছখিনি ফ্ৰাই কৰাৰ আগত আৰু অকমান হালধি দি লম। এয়া গুটেখিনি দি হোৱাৰ পিছত আমি মাছখিনি দি দিছো। সকলোৱে জানে মাছ ফ্ৰাই কৰাটো, হলেও মই দেখাই দিছো যেহেতু মই গুটে আঞ্জাখনে দেখাম কেনেকৈ কৰিছো কেনেকৈ বনাইছো গুটেখিনি মই দেখাই দিম। প্ৰথমে আমি মাছখিনি ফ্ৰাই কৰি ল'ব লাগিব। এতিয়া এইখিনি ধুনীয়াকৈ দুই ফালৰ পৰা আমি ফ্ৰাই কৰি ল'ম। এয়া আমাৰ মাছখিনি একফালৰ পৰা ফ্ৰাই হৈ গৈছে। এতিয়া আমি আনফালে ফ্ৰাই কৰিবলৈ দিছো। দুইফালে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ব লাগিব। মাছখিনি আমাৰ ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল। গুটেখিনি মাছ ফ্ৰাই কৰা মই আপোনালোকক দেখুওৱা নাই যেহেতু বহুতখিনি মাছ আছিলে, গতিকে মই অকমানেই দেখুৱাইছো আপোনালোকক। এতিয়া আমি আঞ্জাখনলৈকে আগবাঢ়ো আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, তেতিয়াহে গম পাব আমি হালধিৰ আঞ্জাখন আজি কেনেকৈ বনাম। এয়া আমি কেঁচা হালধি লৈ লৈছো, এক ফুটা আদা লৈ লৈছো, এটা নহৰু লৈ লৈছো আৰু অকমান আজৱাইন লৈ লৈছো। আজৱাইনটো বহুত ইম্পৰ্টেন্ট হয় এখন আঞ্জাৰ কাৰণে। আৰু অকমান গোটা জিৰা আৰু দুটা জলকীয়া লৈ লৈছো। এইখিনি এতিয়া আমি ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ম। এয়া আমাৰ পেষ্ট বনাই হৈ গ'ল। আজি মই পেষ্টখিনি পটাত বটি লৈছো। মিক্সাৰ গ্ৰাইণ্ডাৰতো আপোনালোকে মিক্স কৰি ল'ব পাৰিব, কিন্তু পটাত বটিলে অকমান ভাল লাগে, সেইটো কাৰণে পটাতে বটি লৈছো আজি। আৰু হালধি আঞ্জা বনালে সদায় আজৱাইনটো দিব। আজৱাইনটো কেতিয়াও স্কিপ নকৰিব, কাৰণ আজৱাইনটো দিলেহে বহুত বেছি টেষ্টি হয়। এইফালে আমি কেৰাহী গৰম হ'বলৈ দিছো। কেৰাহীটো গৰম হৈ আহিলে আমি ইয়াত তেল দি ল'ম। এয়া আমি তেল দি ল'লো। তেলখিনি অকমান গৰম হৈ আহিবলৈ দিছো। তেলখিনি গৰম হৈ অহাত আমি ইয়াত দুটামান গোটা জিৰা দি লৈছো। একেবাৰে অকমান গোটা জিৰা দিছো। এইখিনি অকমান ফুটি আহিবলৈ দিম। এইখিনি গৰম হৈ অহাত আমি পিচি থোৱা হালধিখিনিৰ লগত অকমান পানী মিক্স কৰি দিছো। মিক্স কৰি এতিয়া আমি গৰম তেলখিনিত দি দিম। এয়া কেৰাহীত আমি দি দিলো হালধিখিনি। এইখিনি একেবাৰে আমি মাছৰ জাল দিয়া যেনেকৈ বনাওঁ তেনেকৈ বনাব লাগে। অকমান লৰাই দিছো এইখিনি। ইয়াত আৰু আপোনালোকে হালধি ইউজ নকৰিব। হালধি ইয়াত আৰু একো দৰকাৰ নাই। অকল আমি ইয়াত নিমখ দিম। অকমান পানী দি লৈছো যিহেতু বহুত বেছি গোটা হৈ যাব নহলে। এইখিনি ধুনীয়াকৈ লৰাই দিছো আমি। এতিয়া এইখিনি অকমান গোট খোৱালৈকে আমি ভাজি ল'ব লাগিব, যাতে কেঁচা গোন্ধটো অকমান নোহোৱা হৈ যায়। এতিয়া আমি ইয়াত জোখমতে নিমখ দিছো। মই 1 চামুচমান নিমখ দিছো, তাতকৈ বেছি নিমখ নিদিব। আপোনালোকে নিজৰ সোৱাদ মতে নিমখটো দি ল'ব পাৰিব। এতিয়া এইখিনি ধুনীয়াকৈ লৰাই দিছো। অকমান সময় আমি লৰাই থাকিব লাগিব আৰু ভালকৈ ভাজ খোৱালে ভাজি ল'ম। অকমান লৰাই আমি এইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। উতলি আহিছে, কিন্তু এতিয়াও আঞ্জাখন হ'বলৈ আমাৰ বহুত বেছি বাকী আছে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে গম পাব হালধি আঞ্জাখন কেনেকুৱাকৈ বনাব লাগে বা কেনেকুৱা হয় দেখিব। আপোনালোকে দেখিব পাৰিছে পানীখিনি শুকাই গৈছে আৰু আমাৰ মছলাখিনি গোট খাই গৈছে। মছলা মানে হালধি আৰু তাৰ লগত যিখিনি মই মছলা ব্যৱহাৰ কৰিছো সেইখিনিয়ে। ইয়াত কোনো ধৰণৰ বাহিৰা মছলা গুৰি একো ইউজ কৰা নাই। একেবাৰে সাধাৰণভাৱে বনাইছো। যিহেতু হালধিৰ আঞ্জাখন আমাৰ বহুত ক্ষেত্ৰতে ভাল, গেষ্ট্ৰিক থাকিলেও আমাৰ ই বহুত হেল্প কৰে। গতিকে এখন আঞ্জাত কোনো ধৰণৰ মছলা আমি ব্যৱহাৰ নকৰো। একেবাৰে সাধাৰণভাৱে বনাইছো। এই আমাৰ হালধিখিনি ধুনীয়াকৈ ভাজ খাই গৈছে। আপোনালোকে দেখিছে কনসিস্টেন্সিটো গোটা হৈ গৈছে ধুনীয়াকৈ। এতিয়া এইখিনি
আমাৰ ভাজি হৈ গ'ল। এতিয়া আমি ইয়াত পানী দিব পৰা হৈছোঁ। তথাপি মই অকণমান আৰু লৰাই দিছোঁ যাতে গোন্ধটো অকণমান ভালকৈ নোহোৱা হৈ যায়। আপোনালোকে দেখিব পাৰিছে কালাৰটো খুব ধুনীয়া হৈছে। একেবাৰে জাল দিয়া নিচিনাই হয় আঞ্জাখন, কিন্তু অকণমান হালধিৰ গোন্ধটো থাকে আৰু, কিন্তু হ'লেও খাবলৈ বহুত টেষ্টি হয়। খালে আপোনালোকে গমেই নাপাব যে হালধি আঞ্জা খাইছে। এয়া আমাৰ ফাইনেল ভাজি হৈ গ'ল আৰু এতিয়া আমি ইয়াত পানী এড কৰি দিছোঁ। আপোনালোকে নিজৰ নিজৰ জোখমতে পানী ইউজ কৰিব। আমি যিখিনি পানী লাগে সেইখিনিয়ে দি লৈছোঁ, বহুত বেছি পানী দিয়া নাই। বহুত বেছি পানীয়া হ'লে আঞ্জাখন ভাল নালাগে। অকণমান মিডিয়াম ৰেঞ্জত পানীটো দিব আৰু যাতে বহুত বেছি পানীয়া নহয়। এতিয়া আমি ইয়াত ভাজি থোৱা সৰু সৰু মাছখিনি দি লৈছোঁ। এইখন আঞ্জা সৰু মাছেৰে খাবলৈ বেছি টেষ্টি হয়, কিন্তু ডাঙৰ মাছেৰেও খাব পাৰি। হ'লেও সৰু মাছটোৰে খালে বহুত বেছি টেষ্টি লাগে, গতিকে আমি সৰু মাছ ইউজ কৰিছোঁ। যিখিনি মাছ লাগে আমি সেইমতে মাছখিনি দি লৈছোঁ। এতিয়া মাছখিনি দি আমি ভালদৰে লৰাই দিম। এতিয়া আমি ধুনীয়াকৈ গোটেইখিনি লৰাই দিছোঁ আৰু আঞ্জাখন আমি অকণমান উতলিবলৈ দিম। যিমানেই আঞ্জাখন উতলিব সিমানেই খাই টেষ্টি লাগে, গতিকে আঞ্জাখন ধুনীয়াকৈ উতলি আহিবলৈ দিব। এয়া আমাৰ আঞ্জা উতলি আহিছে আৰু আপোনালোকে দেখিছে কালাৰটো বহুত বেছি ধুনীয়া হৈছে। আপোনালোকক মই ফাইনেল আউটকামছটো দেখাম, তেতিয়া আপোনালোকে গম পাব আচলতে আঞ্জাখন কেনেকুৱা হয়। বহুতে হয়তো ভাবিছে হালধিৰে কেনেকৈ আঞ্জা হ'ব পাৰে, কিন্তু হালধিৰে কেঁচা হালধিৰে আঞ্জা হয় আৰু খায়ো বহুত টেষ্টি লাগে হালধি আঞ্জাখন। গতিকে আপোনালোকক মই দেখুৱাই দিছোঁ ধুনীয়াকৈ। এয়া আমাৰ আঞ্জাখন প্ৰায় হৈ গৈছে আৰু এতিয়া আমি গেছটো অফ কৰি দিছোঁ। আপোনালোকে দেখিছে কি ধুনীয়া হৈছে আঞ্জাখন আৰু কালাৰটো বহুত বেছি ধুনীয়া হৈছে। যদিও আমি ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ কৰা নাই, হ'লেও আঞ্জাখন দেখিবলৈ খুব ধুনীয়া হৈছে আৰু খায়ো বহুত টেষ্টি হৈছিলে। গতিকে আপোনালোকেও ঘৰত বনাই চাবচোন, এনেকুৱাকৈ খাই বহুত টেষ্টি। এয়া আমি আঞ্জাখন বাতিত ধুনীয়াকৈ লৈ লৈছোঁ। আপোনালোকক মই দেখুৱাই দিছোঁ, খুব ধুনীয়া হৈছে আঞ্জাখন। অকণমান জোল কৰি ৰাখিছোঁ, খুব ভাল লাগে খাই, সেইটো কাৰণে জোলকৈ অকণমান ৰাখিলে আৰু খাব ভাল লাগে ভাতৰ লগত। গতিকে গৰম ভাতৰ লগত হালধি আঞ্জা আৰু সৰু মাছ খুব বেছি টেষ্টি লাগে। আপোনালোকেও বনাই চাবচোন ঘৰত। বহুত বেছি কষ্টও নহয় বনাওঁতে আৰু একো বেছি যোগাৰো নালাগে, একেবাৰে সাধাৰণভাৱে বনাব পাৰি। কম সময়ত বনাব পৰা খুব ধুনীয়া এখন আঞ্জা। আশা কৰিছোঁ আপোনালোকেও এইখন আঞ্জা বনাই চাব। এয়া আছিল আজি মোৰ হালধিৰ আঞ্জাৰ ৰেচিপি। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পাইছে, আৰু যদি ভাল পাইছে প্লিজ মোৰ ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব। আপোনালোকে কমেণ্ট বক্সত লিখিবচোন মোৰ আজি হালধি আঞ্জাখন আপোনালোকৰ কেনেকুৱা লাগিল, আৰু আপোনালোকে বনাই চাব আৰু বনাই ফালে ক'বচোন আপোনালোকৰ কেনেকুৱা লাগিল খাই। মইতো খুব বেছি ভাল পাওঁ এইখন আঞ্জা। আশা কৰিছোঁ আপোনালোকেও ভাল পাব। হালধিৰ আঞ্জাখন বহুত বেমাৰৰ কাৰণে উপকাৰী হয়। যেনেকুৱা আমাৰ গেষ্ট্ৰিক হৈ থাকিলেও আমি এইখন আঞ্জা খাব পাৰোঁ। গেষ্ট্ৰিকত যিহেতু হালধিটো খুব বেছি ভাল, গতিকে গেষ্ট্ৰিক হৈ থাকিলে এইখন আঞ্জা খাব পাৰি, খুব বেছি ভাল লাগে। এয়াই আছিল আজি মোৰ ৰেচিপি। আশা কৰিছোঁ আপোনালোকে মোৰ ৰেচিপিটো চাই ভাল পালে, আৰু যদি ভাল পালে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, মোৰ ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি দিব। যিসকলে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে সেইসকলে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আগলৈকে মই আৰু ভাল ভাল ভিডিঅ' আপোনালোকৰ ওচৰলৈ আনিব চেষ্টা কৰিম। ৰেচিপি ভিডিঅ'ই হওক বা যিকোনো ভিডিঅ'ই হওক, মই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰি যাম। গতিকে মোৰ আজিৰ ভিডিঅ' ইমানেই। থেংক ইউ।